চাহ কিবা গোন্ধ পাইছেনে? নাই পোৱা হে। আপুনি? মোৰ এইটো আধা টেমা এনেই গ'ল। এই তুমি চোৱাচোন। ধোঁৱাটো কিন্তু চকুত গোন্ধ পাইছা নাই চোৱা? এইটো চাচোন। পাইছো কেনেকুৱা পাইছো। মই শেষ হ'ব, মই আহি চেক কৰি আহিছো। এই কোন আছে? চাও কোন আছে? এই তই আমাৰ ওচৰৰ পৰা ইয়ালৈ দৌৰি গুচি আহিলি যে? মানে মই 95-103 কি হ'ল, কিয় গুচি আহিলি? মানে মই গোন্ধটো চেক কি হ'ল ক? মানে মই গোন্ধ 98-86 মই ভালকেই লৈ আছো। মানে মই বাথৰুমলৈ আছে মোৰ নিজা আছে এইটো চাওক। কোন আছে? কিয় আহিলি সেইটো ক বাথৰুমলৈ। মানে মই বাথৰুমলৈ আহিলে গোন্ধটো পাওঁ, বাকী জেগাত নীল মাৰি দিয়ে চা। কোনোৱে নাছিল দেখোন। সেইকাৰণে অৰ্থনীতি ডাউন হৈ গৈছে। ইলাহী বেমাৰ বা টুথপেষ্টৰ পৰা একে কাপোৰলৈকে দিয়ে দেই। আপুনি ইয়াতে বহি আছে, সিফালে অক্সিজেন গ'ল। অক্সিজেন গ'ল কাৰ? গমেই নাপাইছে, ৰাতিপুৱাই গ'ল চা। ঘূৰাই আনিব পৰা নাই? ইমান চেষ্টা কৰিছে কিন্তু ঘূৰাই আনিব নোৱাৰিছো চা। এই বেমাৰটো সেইটোৱেতো ডাঙৰ লক্ষণ। শুই দে কিয় চা? এইটো ৰ, এনেকে কৰিলে আহি যাব। ৰ চাওঁ। रुको जरा, सबर करो, बोला धक्का बुक्की नहीं करने का। হেল্ল' মোহন, কি হ'ল? দে টান কথা নকবি। দে আকৌ ইটো দি টান। মোৰ কথাটো বেলেগ। কথা নকবি, ইটো দি টান। মোৰ একো নহৈছে। এইটো মোৰ একো নহৈছে চা। আপুনি এই কি হৈছে? অক্সিজেন লেভেলটো কমি গৈছে। পুলিচ এজন মাতকচোন, ডাক্তৰ এজন মাতকচোন। মোৰ অক্সিজেন একো নহৈছে। চাও উশাহ লোৱাচোন তুমি। মোৰ অক্সিজেন একোৱে নহৈছে চা। কাৰ হৈছে তেতিয়াহ'লে? অক্সিজেন চেক কৰি থকা ল'ৰাটোও গুচি গৈছে। ছাৰ, এইটো ইয়াৰ অক্সিমিটাৰ চাওক। কোনে দিছে সোধক। কোনে দিলে? অসম চৰকাৰ। সেইটোহে দিব পালে তোমাক। এই লিমচি খা, চি ভিটামিন ল। ধৰকচোন, ধৰক ফোন আহিছে। হেল্থ মিনিষ্টাৰ দিয়ক ধৰকচোন। নাই সকলো ঠিকে আছে। হয় নাই সকলোৰে গা ভালে আছে। হয় শুকান মাছটো ৰেগুলাৰ হ'ব, ডেইলি দিব লাগে। নাই টাইমতে দি আছে খোৱা বোৱাবিলাক। হয় চাহ তাহো দি আছে, গৰম পানীও দি আছে। দিছে? নাই বাথৰুমো চাফা। কালি চালানী মাছ দিছে। চালানী হ'ব, চালানীও চলিব। হয় নাই ঠিকে আছে। নাই গা চা ঠিকে আছে সকলো। চিটো শেষ হৈছে বুলি কওকচোন। ঠিক আছে দিয়ক। এফাল কিন্তু এতিয়াৰ পৰা। থেংক ইউ। কি কৈছে হেল্থ মিনিষ্টাৰে? কি কৈছে? আমাৰ DSP মেমে খবৰ ল'লে। খবৰ ল'ব লাগে, কোনে লৈ আছে? মানে হেল্থ মিনিষ্টাৰ ছাৰ ফোন বুলি ভাবি আছো মই। ফোন এটা কিন্তু কৰিব পাৰে চা। মই মাজতে সাৰ পৰা চক খাই কি জানি ফোন আহিছে। তেওঁনো আমাক কিয় ফোন কৰিব? তেওঁ দেখোন গোটেই অসমখন ঘূৰি ফুৰি চবৰে খবৰ লৈ আছে। আমাৰনো খবৰ এটা নল'বনে? আমি কোননো? আমি কভিড পেচেণ্ট। ফোনটো ডিঙিটো লমাই ঘূৰি ফুৰিব। হেল্থ মিনিষ্টাৰ ছাৰ ফোন কৰিলে অলপ মনোবল পাওঁ।
Sino? Ano, pita sino? Kung naman siya health minister sa naman yun, no? Chinese bemar, ikonora na. Asa? Sino? Toto pa na siya. Limsing, hanin ko mo. Hukan mas regular. Hino? Jingping, hukan mas regular. Corona, health minister ning song mo. Ding dong. তুমি এৰা কান্দি নুশুনাবা মই কষ্ট পাওঁ বগা আছে তাক কবা মই পইচা পাতি দি থৈ আহিছো নহয় মা Oh my god! Wow! দিয়া নাকান্দিবা বেমাৰী এনেকে বাহিৰত থাকিব নাপায় আকৌ কোন বেমাৰী আপোনাৰ কথা কৈছো আমি বেমাৰী নহয় আমি কভিডত আক্ৰান্ত আৰু আক্ৰান্ত মানুহক এইটো দৃষ্টিৰে চাব নালাগে কাৰণ আমি সমাজৰ এৰা অস্পৃশ্য নহয় বা পুলিচৰ মুখত ইমান ডাঙৰ কথা আজি মই প্ৰথম শুনিছো কিয় পুলিচৰ মূৰত গোবৰ থাকে নেকি নহয় ভাল কথা ক'ব নোৱাৰো আমি নহয় মানে মই আকৌ ভাবো মানে কি পুলিচ এজন সদায় আমাৰ পিছতেই দৌৰি থাকে আমাৰ পিছত মানে আমাৰটো এই বিস্কুট আনিবলৈ পাহৰি দেখিছে মই বিস্কুট আনিছো ৰ'ব খালি চাহ দি থৈ গুচি আহিছো দেখিছেনে